প্ৰধানমন্ত্ৰী সড়ক যোজনাৰ অধীনত নৱনিৰ্মিত পথটিৰ চূড়ান্ত গাফিলতিৰ অভিযোগ ঠিকাদাৰ এই পালমৰা কাৰ্যৰ বিপক্ষে বিহিত ব্যৱস্থা হোৱাৰ দাবীত জনপ্ৰতিনিধিৰ হাতত এখন স্মাৰক পত্ৰ স্থানীয় ৰাইজৰ চূড়ান্ত গাফিলতিত ডিফু বজাৰ সমীপৰ পৰা আইটিয়া হৈ কেবি স্কুললৈ নিমৈমান পথ চিএমৰ স্মাৰ্ট চিটিৰে অংশ কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা পথটিৰ নিৰ্মাণ পূৰ্ণ হোৱাৰ পূৰ্বে দীঘলে মেলিবলৈ লৈছে ফাট কোভিড-19 ৰোধৰ বাবে অব্যাহত তৃতীয় লকডাউনৰ সময়ছোৱাত তৃতীয়বাৰৰ বাবে আৰ্টক চাউলকে ধৰি খাদ্য সামগ্ৰীৰ ভিতৰত মহামায়া জনপ্ৰতিনিধিৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দিনখিনি যাওক ভাতখিনি পাওক এই আপ্ত বাক্যই সাৰোগত কৰি পথ নিৰ্মাণ সমাপ্ত কৰিলে ঠিকাদাৰে PMGY অধীনত মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আমৰি পৰিষদ এলেকাৰ আমচলঙৰ পৰা ৰমান মাৰ্জং কাৰ্বি হিটিলৈ 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটিৰ নিৰ্মাণত চূড়ান্ত গাফিলতিৰ অভিযোগ ঠিকাদাৰ তথা বিভাগীয় বিষয়ববীয়াৰ বিপক্ষে স্থানীয় ৰাইজৰ পিছপৰা আমৰি সমষ্টিৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ যাতায়াতৰ বাবে নাই একোটা ভাল পথ এনে পৰিস্থিতিত মেঘালয় নিচে সীমান্তৱৰ্তী এলেকাৰ বাবে চৰকাৰে অনুমোদন দিয়া এই PMGY পথটিৰ নিৰ্মাণৰ এই চূড়ান্ত গাফিলতিয়ে পথটিৰ আয়ুস আগন্তুক বাৰিষাৰ ভিতৰতে জহিকৈ যোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে কেছে আমৰি শাখা আৰু খাচী ছাত্ৰ সংগঠনে মিলি এই নৱনিৰ্মিত পথটিৰ গোটেইখিনি তন্নকৈ পৰিদৰ্শন কৰাৰ পিছত তেওঁলোকে প্ৰত্যক্ষ কৰে যে ব্লেক টপিং পাৰি দিয়া অংশখিনি ইমানেই পাতল যে বাঁহৰ লাঠিৰে সামান্য খোজ এটা দিলেই তলৰ মাটিখিনি ওলাই পৰে ঠিকাদাৰ মিণ্টন শইকীয়া আৰু বিভাগীয় বিষয়াৰ মিলি ভকত মাত্ৰ পাল মাৰি পথ নিৰ্মাণ কাৰ্য সমাপ্ত কৰি বিলৰ নামত লাখ লাখ ধন আদায় কৰাৰ সম্পত্তি অভিযোগ উঠিছে উল্লেখ্য যে এই পালমৰা কাৰ্যৰ বিপক্ষে বিহিত ব্যৱস্থা লোৱাৰ দাবীত ছাত্ৰ সংগঠন দুটিয়ে স্থানীয় জনপ্ৰতিনিধি ডি উফিং মাছলাই হাতত প্ৰদান কৰিছে এখন স্মাৰক পত্ৰ এই সন্দৰ্ভত স্থানীয় জনপ্ৰতিনিধি তথা কাৰ্বি পৰিষদৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি বিহিত ব্যৱস্থা গ্ৰহণ কৰে তাক পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয় Karbi to Roman Marjong Amsang Atawar Nangasalam a contractor Milton Soikia Alangli Tawar claim meme Nangatum Tech Logina Tawarta Kang Art Hecti Gari Jekluyan Baxalang Sotawar Islam Stanon Gari Motorkewang Pen Tawarin Lablo Lasi Nilitum Nona Bankar Ibangai contractor Bang Dakni Tima KSA Tum Pendang Lokrong Asarpen Robasarpen Taduga be Penching Wipet Petike ni tum so Tawar ke peclaim Yipan Bang Nitumke Ki Kanglo Pusi Kamatalo Lasi nangli tung ka duka be sarkar tum same piludu engineer non chief engineer non na tung wang pen ladak ang chelang ni pen ulukunci ke do ulukunci division subdivision SDO la pen ke ma engineers tame wangwe la pen SDO tum wang setame la tum contractor tum pen ko pin chingwai po an selang tum bang kam pichok de titi lasi piniar ni tum along ni tum local MSc diu phing maslai tum wang lo la pen KSA president secretary tum wang lo La pen chairman atung wang pen ni tum dak thek long lo je kame claim bang e chok chepin asap ta ke mere তোর নাম কব পড়িব মিল্টন শইকীয়া কো থাকে হি গুৱাহাটী থাকে আচ্ছা এতিয়া যোনটো কিবা এতিয়া কাম চলি আছে বৰখনত বৰখনৰ পিছত আৰু কেইদিন হ'ল এইটো কাম চলাটো আমাৰ এতিয়া 4 দিন হৈছে বতৰ ভাল আছিল বাৰু সেই টাইমে তাৰ পিছত যে এইটো যোনটো এতিয়া ৰাস্তা কাৰ্পেটিং দি আছে এইটো ওপৰত মেটেলিং দিছে নে নাই মেটেলিং তো দিয়া আছে ইহঁতি দিয়া আছে আমি তো কাৰ্পেটিং চিপস দি আছো তেলে আমি উঠুনি ইয়াত চোৱা তাতে তো একেবাৰে ফাৰ্স্ট কট ৰাবিছ কৈ পেলা পিছত মেটেলিং দিয়া নাই তেতে এইটো লেভেলত কিনেকা মেটেলিং দিছে বুলি আপুনি গম পাইছে মেটেলিং আগতে কৰি গৈছে না আমি যেতিয়া আমি তো অহা নাই তেতিয়া মেটেলিং হৈ গৈছে এটো শিওর কব পাৰিব আপুনি যোনটো ৰাস্তা চাই পেলাই মেটেলিংটো ৰাস্তা চাই পেলাই আপুনি কব পাৰি যে মেটেলিং হৈ গবে কব পাৰিব এতিয়া তো মই ইমানকে কব নোৱাৰো যে মেটেলিংত মই নাই না আমৰি পৰা পি ৰাটনে ৰিপৰ্ট কাট নিউজ কোটি কোটি টকা ব্যয় কৰি ডিফু চহৰক স্মাৰ্ট চিটিলৈ পৰিণত কৰা সপোন CM তুলিৰাম ৰংহাঙৰ জিলাবাসীৰ স্বাৰ্থৰ পক্ষে দেখা এই সপোন প্ৰশংসনীয় কিন্তু কোটি কোটি ধন ব্যয়েৰে নিৰ্মাণ কৰা পথটিৰ নিৰ্মাণৰ কাৰ্য সমাপ্তিৰ নহওঁতে ঠায়ে ঠায়ে দীঘলে ফাট মেলিছে
এয়া কেৱল আমি কোৱা কথা নহয়, আপোনালোকে নিজে এই দৃশ্য ভালদৰে মন কৰক, প্ৰত্যক্ষ আৰু আমাৰ কথাৰ সত্যতা নিৰূপণ কৰক। হয়, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ স্মাৰ্ট চিটিৰে অংশ এই পথ। ডিফু মাছপথৰ পৰা ITI হৈ DAV-লৈ নিমৈমান অৱস্থাত থকা এই পথটিৰ ঠায়ে ঠায়ে দীঘলে ফাট মেলিছে। ইফালে সন্মুখত বাৰিষা, পথ নিৰ্মাণ এতিয়াও পূৰ্ণ হৈ উঠিবলৈ বাকী, কিন্তু নিৰ্মাণ পূৰ্ণ নহওঁতেই এইদৰে দীঘলে ফাট মেলা দেখি হতভম্ব ৰাইজ। অধিক মুনাফা আদায়ৰ লক্ষ্যৰে কৰা এই কামৰ ফলাফল দেখি আগন্তুক দিনত CM তুলিৰাম ৰংহাঙে কি ব্যৱস্থা গ্ৰহণ কৰে তাক পৰৱৰ্তী সময়তহে দেখা যাব। অৰুণ লেখে ৰিপৰ্ট, কাট নিউজ। বিশ্ব ট্ৰাক মহামাৰী COVID-19 ৰোধৰ বাবে দেশজুৰি অব্যাহত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত তৃতীয়বাৰৰ বাবে সমষ্টিৰ অতি দৰিদ্ৰ পৰিয়ালৰ লোকসকলক চাউলকে ধৰি খাদ্য শাক-পাচলি বিতৰণ কৰে স্থানীয় জনপ্ৰতিনিধি লুনচিং তেৰণৰ লগতে টকমকা পৌৰসভাৰ অধ্যক্ষ তথা ৱাৰ্ড কমিছনাৰসকলে। দেশজুৰি অব্যাহত তৃতীয় লকডাউনৰ সময়তো সমষ্টিৰ দুৰ্গতসকলৰ কাষত থিয় হ'ল সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য লুনচিং তেৰণ। ইতিমধ্যে প্ৰথম আৰু তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়তো জনপ্ৰতিনিধিগৰাকীয়ে চাউল বিতৰণ কৰি এমুঠি অন্নৰ বাবে হাহাকাৰ দুখীয়া ৰাইজক চাউল বিতৰণ কৰিছিল আৰু তত্ৰ তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়তো এইদৰে চাউলকে ধৰি খাদ্য সামগ্ৰী বিতৰণ কৰি সকাহ দিলে এইসকল আৰ্ত। উল্লেখযোগ্য যে এই কাৰ্যত টকমকা পৌৰসভাৰ অধ্যক্ষ বীৰেন সিং তেৰণ, বিজেপি মণ্ডলৰ সভাপতি পূৰ্ণ ইংতি, সম্পাদক বাবু টিছো, ৱাৰ্ড কমিছনাৰ প্ৰহ্লাদ টিমুং আৰু ৰেখা ইংটিপি প্ৰমুখ বিশিষ্ট নেতা তথা দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে। পৰিষদৰ বিজেপি চৰকাৰৰ এই প্ৰশংসনীয় পদক্ষেপক শলাগ জনায় স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট, কাট নিউজ। নিলিপ অঞ্চলৰ অতিকৈ পিছপৰা বৰলাংচৰ আৰ্টৰ কাষত থিয় দিলে এজাক হৃদয়বানে। হাতত খাদ্য সামগ্ৰীৰ টোপোলা লৈ দীঘলীয়া লকডাউনৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ দুৰ্গতসকলক কিছু সকাহ দিলে এইসকল হৃদয়বানে। প্ৰাকৃতিক সুন্দৰ দৃশ্যৰে ভৰপূৰ যদিও বাট পথ নাই। বহিজগতৰ বাবে যোগাযোগৰ বিশেষ সাধনৰ পৰা বঞ্চিত কাৰ্বি আংলং জিলাৰ অতিকৈ পিছপৰা নিলিপ পৰিষদ সমষ্টিৰ ভিতৰত অতিকৈ পিছপৰা এই বৰলাংচু। দীৰ্ঘদিনীয়া লকডাউনৰ বাবে সমাজৰ দূৰত্ব অটুট ৰাখি নিজ ঘৰত আবদ্ধ থকা প্ৰায় 200টাকৈ অধিক দুখীয়া পৰিয়ালৰ কাষত থিয় দি খাদ্য সামগ্ৰী বিতৰণ কৰিলে এজাক হৃদয়বান যুৱকে। কাৰ্বি ফিল্ম জগতৰ জনপ্ৰিয় নায়ক বিপুল তেৰাং তথা সহযোগীসকলে খাদ্য সামগ্ৰীৰ টোপোলা লৈ দীঘলীয়া পথ অতিক্ৰম কৰি সোমাই গৈ পিছপৰাত ভিতৰুৱা ৰাইজক খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰে। এই যাক হৃদয়বান যুৱকসকলৰ সৈতে সহযোগ কৰিলে KSA কৰ্মকৰ্তাসকলে। ষ্টেফান টেনৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে দুচৰ বাণিজ্যিক বিৰতিৰ। Looking for your household essentials? MS Punctual Stationery, one-stop destination for your household needs. Here you will get table fan, ceiling fan, mixer grinder, rice cooker, groceries, electric items, plastic items, gift items, etc. Moreover, 5% discount on stationery items and 10% discount on table fan, ceiling fan, mixer grinder and many more. Stop pondering, just shop right away. MS Punctual Stationery, Rongkhelang, Difu, Manja Road, Karbi Anglong. Ganj Shopping Mall is a Gulf of Assam Enterprise and the Hill Areas Department. A glorious one year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand.
an offer you cannot refuse. Kanch Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. প্ৰিয় টিভিছত পুনৰ বাতৰি মজিয়াত কোভিড-19 ৰোধৰ বাবে দেশৰ চৰকাৰে ঘোষণা কৰা ক্ৰমে প্ৰথম দ্বিতীয় আৰু তৃতীয় লকডাউনত কোনে কেনেকৈ পাৰ কৰিলে সময় এয়া একোটা কাহিনী কিন্তু কাৰ্বি আংলং জিলাৰ সাংস্কৃতিক ক্ষেত্ৰত টাৰলাংচ এলেকাৰ মানুহেনো সময় অতিবাহিত কেনেকৈ কৰিলে চাওঁহক আমাৰ সুন্দৰ প্ৰতিবেদন দেশজুৰি পালন কৰা দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত একাংশ কৰ্মঠ লোকৰ কামৰ ফলাফল এয়া কাট নিউজৰ দৰ্শকে এই দৃশ্য প্ৰত্যক্ষ কৰি নিশ্চয় কিছু হ'লেও অনুমান কৰিছে এইসমূহ কি বস্তু এয়া বনৰীয়া আলু কাৰ্বিসকলে খাদ্য হিচাপে গ্ৰহণ কৰি অহা কেইবাবিধ আলুৰ ভিতৰত উল্লেখযোগ্য এইসমূহ আলু ৰুইৱাৰ্ড আৰু ৰুই চিম এই আলু দুবিধৰ নাম আকাৰে একে যেন লাগিলেও আলু দুবিধৰ পাৰ্থক্য আছে এটা বগা আৰু আন এটা ৰঙচুৱা ইয়াৰ ভিতৰৰ অংশ টাৰলাংচৰ আশে-পাশে নতুনকৈ স্থাপন কৰা গাঁওখনৰ এটা হাবিতলীয়া অংশত এইদৰে মাটিৰ ভিতৰত থোপা-থোপে পোৱা গৈছিল গাঁওবাসীয়ে সময় অতিবাহিত কৰিবলৈ কৰা কামৰ সুন্দৰ উপহাৰ প্ৰকৃতিৰ নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ মহামাৰী কোভিড-19 ৰোধৰ বাবে দেশজুৰি অব্যাহত তৃতীয় পৰ্যায়ৰ লকডাউনৰ সমষ্টিবাসীৰ সংকটকালত কাষত থিয় দিলে কৰকান্তি পৰিষদ সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য ৰাজু টিছৰ নিৰ্দেশ মতে সমষ্টিবাসীক চাউল দালি আদি খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস টেকেলাংজোন লেম্পছৰ দেশত অব্যাহত লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি অকণো পলম নকৰি বিতৰণ টেকেলাংজোন লেম্পছৰ উদ্যোগত বিতৰণ কৰিলে খাদ্য সামগ্ৰী সামাজিক দূৰত্ব অটুট ৰাখি ঘৰত আবদ্ধ থাকিবলগীয়া হোৱাৰ বাবে দিন মজুৰি কৰি পৰিয়াল পোহপাল দিয়াসকলে সম্পত্তি এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা সময়ত এইদৰে জনপ্ৰতিনিধিগৰাকীৰ পৃষ্ঠপোষকতাত খাদ্য সামগ্ৰী লাভ কৰাত নথৈ সুখী অনুভৱ কৰে এইসকল লোকে উল্লেখযোগ্য যে আজিৰ এই খাদ্য সামগ্ৰীৰ বিতৰণ অনুষ্ঠানত টেকেলাংজোন লেম্পছৰ অধ্যক্ষ অমৰজিৎ ইংতি উপাধ্যক্ষ গিৰিধৰ সোণাৰ গ্ৰাম কেন্দ্ৰৰ ইনচাৰ্জ মহেন তেৰণ ৰং জাংফং লোকেল কমিটিৰ সদস্য লনা সিং তেৰণ আৰু হাবে ইংতি প্ৰমুখ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ